ডিগ্ৰীটো খুলিলে ডিগ্ৰীটো খোলোতে পিছত আমাৰ দেখা মূৰকেইটাটো দেখিছে আমাৰ সি আহি দৰ্জাখনৰ ভিতৰলৈ এনেকৈ কৈ সোমাই এনেকৈ চাইছে তো हे गाइस नमस्कार अस्सलाम वालेकुम আপুনি চাই আছে ব্লগছ वाले ভাই আজি ভিডিওৰ টপিক হ'ল মাই দিয়া বছৰলৈ যোৱা এটা জমন ষ্টৰী যেটো আমি এক্সপেৰিয়েন্স কৰিলো হেতু ভাবিলে আপোনালোকৰ লগত শেয়াৰ কৰোঁ বুলি তো আহক ভিডিওটো আৰম্ভ কৰোঁ তেতিয়ালৈকে আপোনালোকে সাবস্ক্ৰাইব কৰিব নাপাহৰিব সাবস্ক্ৰাইব কৰি লওক আৰু So guys, date আছিল 3/2/2019 চন আৰু আমাৰ যাত্ৰা আৰম্ভ হ'ল নাজিৰাৰ পৰা মায়াদিয়ালৈ তো আহক মই আপোনালোকক স্ক্ৰীনত এখন ফটো দেখাম সো আপোনালোকে চাওক আৰু মই নাম কম আপোনালোকক কোনজন কোন হয় তো আপোনালোকে চিনাকি হৈ লওক ফটোত কোন কোন আছে ঠিক আছে তো আহক চলো ভাই So guys, blue color cap পিন্ধা জনৰ পৰা ষ্টাৰ্ট কৰিছো যেন হগল ৱাজুইডা yellow cap পিন্ধি থকাটো সাইদুৰ সৌৰভ তাৰ পিছত মই তাৰ পিছত ইলতাবদা তাৰ পিছত হগল আফতাবদা তাৰ পিছত হগল বহি থকাটো শান্ত ঠিক আছে তো টোটাল আমি 7টা মানুহ হল তো আহক আপোনালোকক বাস চিনাকি কৰাই দিলো মই So guys, চন আছিল 2019 চন আপোনালোকক কলুৱে 2019 চনত আমি ক'বাত যাব লাগে ফুৰিবলৈ তো আমাৰো লাগিলে উৎপাত अभी मजा आएगा ना আমি যাব লাগে এটা কোবাত না কোবাত যাব লাগে ফুৰিবলৈ তো रहा नहीं जाता तड़प ही ऐसी है ना হৈ গল কাহিনী এতিয়া আমি গলু গৈ মায়াদিয়া তো মায়াদিয়া যাওঁতে আমাৰ হৈ গল মানুহ 7টা মানুহ আমি যা গাড়ী লওঁ কোনখন তো গাড়ী লৈ ললো আজবিদাখন আজবিদা কলে যে মই মই লৈ যাম বুলি তো বলক তো গাইজ আপোনালোক বিলিভ নকৰিব যে 5টা মানুহ আমি পিছফালে বহিছো i20 এক্টিভ আছিল ঠিক আছে i20 এক্টিভৰ 5টা মানুহ পিছফালে বহিছো अरे हाँ भाई हाँ 5টা মানুহ হিটু ভৰি হিটু মুখত সোমোৱা লিখা অৱস্থা कहाँ से आते हैं আৰু দুটা মানুহ আগত যেনেকৈ ৱাজবিৰা গাড়ী চলাইছে আৰু ইলতাবদা আগফালে বহিছে ঠিক আছে আমি 5টা মানুহ আফতাব সাইদুৰ মই সৌৰভ শান্তু ঠিক আছে আমি গোটেই 4টা পিছফালে বহিছো মই মাজত মুখফালে এফালে মানুহ তো এনেকুৱা অৱস্থা বিলিভ নকৰিব ইমানেই অশান্তি ভৰি এচা ৰকম এনেকৈ গৈছো অৱস্থা বেয়া গাড়ী পৰা নামিলে যেটো সিন হয় ভাগম ভাগখনত যেটো সিন হয় আমাৰ হেতে সিন মানুহ ওলাই আছে সো গাইজ তো হেতনকা হৈ গল তো আমি এনেকৈ কৰি আমি মুঠতে যাব লাগে মুঠতে জোচ তো আৰম্ভ হৈ গল আমাৰ যাত্ৰা ঠিক আছে আমি গৈ আছো সৌৰভৰ সাইডটোত যেটো আমি সৌৰভৰ শান্তু জোৰা বহি আছিলে একটা সাইডত তো সিহঁতি কৈছে যে আমাৰ সাইডটো অলপ ডাউন লাগিছে তো কিয় কাৰণে ডাউন লাগিছে তো সিহঁতি ক'লে যে কিয় লাগিছে এনেকৈ তাৰপিছত অলপ দূৰ গৈ পাই আমি অলমষ্ট আপোনাৰ 15-20 মিনিট মান গুছি গলো ঠিক আছে 15-20 মিনিট মান আমাৰ সাইডটো এটা সাইড ডাউন লাগিছে সৌৰভে সামতে কৈছে যে আমাৰ সাইডটো অলপ ডাউন লাগিছে কিয় কাৰণে লাগিছে সিহঁতিও গম নাপায় কিন্তু গৈ আছো আমি অলপ দূৰ গৈ ৰখোতে তাৰপিছত ৱাজবিদা চালে যে কি হ'ল তাৰপিছত গৈ নামি চাইছোগে টায়াৰটো পামচাৰ হৈ থাকিলে তো টায়াৰটো পামচাৰ হৈ গ'ল তাতে পামচাৰ হৈ গ'ল যেতিয়া আৰু তেওঁলোকে চেঞ্জ কৰিছে আমি পুৰা খাওনত ষ্টাৰ্ট চকা টকা চেঞ্জ কৰি সব আকৌ আৰম্ভ হৈ গ'ল আমাৰ জানি তো এতিয়া আমাৰ গাড়ীখন এটলিষ্ট ঠিক হৈ গ'ল তো বাকী মানুহখিনি আকৌ আমি এডজাষ্ট হৈ গ'লো আকৌ 5টা মানুহ পিছফালে আকৌ 2টা মানুহ আগফালে ঠিক আছে আকৌ গৈ আছো ৰয়িঙত আছিল চেক ৰয়িঙত ৰখাই দিলে গাড়ী আমাৰ তাত ক'লে যে প্লাষ্টিক বটল চটল নিব নোৱাৰে তো আমাৰ ওচৰত আছিলে পানী খোৱা বটল তো পানী খোৱা বটলখিনি সিহঁতি কি ক'লে ডিগিটো খুলিব ক'লে তো ডিগিটো খুলি দিওঁতে যেতিয়া 5টা মূৰ দেখি গ'ল তো সিহঁতি ক'লে পিছফালৰ পৰা ক'লে কিতনি আদমি হে আনতে তো সি এনেকৈ ক'লে তাৰপিছত উত্তৰ তোমলোক এটাকে নামি আছো তাৰপিছত তাত যিমানখিনি আছিলে চেকিং কৰা মানুহ চবেই আমাকে চাই আছে তো আমি গাড়ীখনৰ পৰা নামি আছো তো গাড়ীখনৰ পৰা নামি থাকোঁতে আমাক চাই আছে চবেই সি যেতিয়া আমি গোটেইখিনি নমা হৈ গ'ল সি আহি দৰ্জাখনৰ ভিতৰলৈ এনেকৈ কৈ সোমাই এনেকৈ চাইছে আৰু কৈ হে আনতে यही नहीं अभी और सुनिए তাৰপিছত সি এনেকৈ ক'লে তাৰপিছত হাঁহি আমাৰো হাঁহি উঠিছে তাৰপিছত ইলতাবদাই লগালগ এটা কথা ক'লে এইখন i20 এক্টিভ হয় আৰু এইখনত বোলে আপোনাৰ বোলে ঢেৰ মানুহ ধৰে বোলে আৰু এইখন বোলে নিউ বোলে ফিচাৰ্ছ আহিছে আৰু এইখনত আপোনাৰ ভিতৰত বহুত কমফৰ্টেবল হয় বাকী আপুনি বাহিৰৰ পৰাই দেখিবলৈ লগা হয় যে ভিতৰত বহুত তাৰপিছত সি আকৌ এবাৰ গৈ পিনি চেক কৰিছে যে ভিতৰত সঁচাকৈ ইমান কমফৰ্টেবল আছে নেকি तरीका भी এনেকুৱা টাইপৰ তো আমি হাঁহি আমাৰো হাঁহি উঠিছে সিহঁতি থকা মানুহখিনি হাঁহি উঠিছে এটাকে মানুহ নামি আছে যেতিয়া সিহঁতৰো হাঁহি উঠি গৈছে সিহঁতি ক'লে যে ঠিক আছে এনেকৈ ক'লে তাৰপিছত আমি আকৌ লগালগ উঠি মেলি আকৌ আমাৰ ষ্টাৰ্ট হৈ গ'ল আকৌ জাৰ্ণি আমি গৈ আছোঁ তাৰপিছত ৱাজবিৰে ক'লে যে আমি গাড়ীখন নিনো নেকি তাৰপিছত ইলতাবদাই কৰিলে নাই পাৰিবা ৱাজবি তুমি ব'লা তো ৱাজবিৰে একদম মাহেতে ওপৰলৈকে লৈ গুচি গ'ল আৰু গাড়ী তাৰপিছত আমি গুচি গ'লোঁ গৈ একেবাৰে টিকেট পাই গ'লোঁ তাৰপিছত আমি চবেই পইচাটো মাৰি তাৰপিছত আকৌ ৰিটাৰ্ণ হৈ গ'লোঁ ৰিটাৰ্ণ হৈ আহি 5:50 চামথিং মান তেনেকুৱা মানে আন্ধাৰ হৈ গ'ল তো ঠাণ্ডা দিন আছিলে তো ঠাণ্ডা দিনত সোনকালে আন্ধাৰ হৈ যায় তো সোনকালে আন্ধাৰ হৈ গ'ল তো আমি কি হ'ল এজেগাত আহি আমাক ৰখাই দিছে আমি গাড়ীখনৰ পৰা নামিবলৈ মানে বাছ
নামিব বিচাৰিছোঁ আৰু এনেকুৱা অশান্তি লাগিছে নামিব বিচাৰিছোঁ ভৰি মানে অৱস্থা বেয়া ভৰি অৱস্থা বেয়া মানুহ অৱস্থা বেয়া হাঁচা খাই অৱস্থা বেয়া এটাতো সৌৰভটো সেইটো তাৰ পিছতে বহি যোৱা লিখা বিক্ৰম বেধা লিখা বহি গ'ল যাওঁতেও বহি গ'ল আহোঁতেও বহি আহিল তাৰপাছত আহি নামিছোঁ গাড়ীখন ৰখাই দিছে অলপ টাইম ৰখাইছে আৰু জেগাটো কৰি তাৰপাছত আমি গোটেইখিনি নামিছোঁ নামি মেলি তাতে বহি দিছোঁ ৰাস্তাত বহি इतना सुकून গাড়ী চাড়ী অলপ কমটি আছিলে তাৰ ৰাস্তাতে অলপ টাইম বহি তো ভৰিখন এনেকুৱা ফ্ৰী লাগিছে মানে আপোনাৰ শান্তি লাগি গৈছে একদম ধুনীয়া ভৰি ফ্ৰী লাগিলে তাৰপিছত আকৌ নাই বোলো যাবতো লাগিবই ঘৰলৈ তাৰপিছত গাইজ আকৌ অশান্তিত ভৰিত সোমাবলগীয়া হ'ল গাড়ীৰ ভিতৰত আকৌ ভাবি থাকিবতো নোৱাৰোঁ ন তাত থাকিবলৈতো কেনেকৈ পাৰিম থাকিবলৈতো নোৱাৰোঁ তাৰপিছত আকৌ আৰম্ভ হৈ গ'ল আমাৰ যাত্ৰা ঘৰৰ মুৱা হয় তো আকৌ অশান্তি লাগিলে আপোনাৰ কেনেকুৱা অশান্তি সৃষ্টি আকৌ এডজাষ্ট কৰিলোঁ 5টা মানুহ ভৰি চৰি বিষ সিটো ভৰি নোৱাৰিছে সেইটোৱে কৈছে যে মই তোৰ ভৰিৰ ওপৰত তোৰ ভৰি ৰাখিম এনেকুৱা টাইপৰ অৱস্থা চিটুৱেশ্যন হৈ গৈছে উঠিলোঁ আৰু সেই চুটত আৰু উঠি বহি লৈ এডজাষ্ট কৰি ল'লোঁ এডজাষ্ট কৰি আপোনাৰ নাই এইবাৰ বোলো ঘৰ যাবই লাগিব তেনেকৈ বহি তেওঁৰ ওপৰত সিটো বহি জোৰ দি হ'লেও ওলাই দিলোঁ আৰু লাষ্ট ওলাইছোঁ আৰু সেই চুটত আহি চিধা আহি চবৰে মাত কথা নাইকিয়া হৈ গ'ল আৰু কাৰণ জোৰ নাই যাওঁতে যিটো জোচ আছিলে আৰু আহোঁতে সেইটো জোচ নাইকিয়া হৈ গ'লতো যেতিয়া অৱস্থা বেয়া হ'বই চবৰে তাৰপিছত আহি পাওঁতে ঘৰ আহি পালোঁ 9:30 চামথিং 10টা বাজিছে আৰু দেই তাৰপিছত 10টা বাজিলে তাৰপিছত অলপ টাইম তাত ৰখি ভৰি চৰি অলপ পোনাই ল'লোঁ তাৰপিছত ঘৰ আহিলোঁ সেইটোৱে আছিলে আমাৰ জমনি ষ্টৰি মায়দিয়াৰ কেতিয়াও নাপাহৰোঁ এইটো ষ্টৰি সঁচাকৈ ক'বলৈ গ'লে এনেকুৱা মানে কাৰো লগত নহয়ো আৰু আমি আমাৰ জোচ অকল আমাৰ জোচৰ কাৰণে আমাৰ এইটো অৱস্থা আৰু যিটো মানে ভাবিব নোৱাৰে মানুহে শুনিলেও মানে চফ্ট ধৰি কিহত গ'লি কিহত নাই এনেকৈ টাইপত আমাক সোধে তো আমি সদায় নকওঁ এইটো কথা আজি কৈ দিছোঁ আৰু মানে ক'ত গ'লোঁ কিহত কেনেকৈ গৈছোঁ চ' যদি অকণো আপোনাৰ ভিডিঅ'টো ভাল লাগিছে তো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে সামৰণি